মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নং 6 মিত্ৰামিত্ৰ এই পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ যুগুতাই আনিছো। এই পাঠটি তোমালোকে সম্পূৰ্ণকৈ পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। এই পাঠটিৰ জৰিয়তে মানুহৰ স্বাৰ্থান্বেষী চৰিত্ৰ আৰু জীৱ-জন্তুৰ কৃতজ্ঞতাবোধৰ বিষয়ে প্ৰকাশ পাইছে। আহচোন আজি আমি পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো। তোমালোকৰ এই পাঠটিৰ প্ৰথম প্ৰশ্নটো আছে শব্দবোৰৰ এক নম্বৰটো হৈছে শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। তোমালোকৰ শব্দ দিছে আৰু তাৰ অৰ্থখিনি লিখিব লাগে। এতিয়া প্ৰথমটো আছে কক্ষ। কক্ষ মানে হৈছে কোঠা বা কোঠালি। দ্বিতীয় শব্দটো আছে প্ৰচণ্ড। প্ৰচণ্ড মানে হৈছে প্ৰবল, ভয়ানক। শীঘ্ৰে, সোনকালে। প্ৰত্যুষতে মানে হৈছে নিচেই ৰাতিপুৱাতে। শূলবিদ্ধ মানে হৈছে থিয়কৈ পোতা জোঙা বাঁহ বা কাঠত বহুৱা। ঘাতক মানে হৈছে নাশ কৰোঁতা, বধ কৰোঁতা। স্বৰ্ণকাৰ মানে হৈছে সোণাৰী, সোণৰ অলংকাৰ গঢ়োতা লোক। নিৰুদ্দিষ্ট মানে হৈছে নিখোজ, সন্ধানহীন। ককৰ্থনা মানে হৈছে তিৰস্কাৰ, গালি, নিন্দা। প্ৰতিশ্ৰুতি মানে হৈছে দিম বুলি কৰা অংগীকাৰ। সুমিষ্ট মানে হৈছে বৰ মিঠা, বৰ সোৱাদ। পিছৰটো আহিলে যথাবিধি। যথাবিধি মানে হৈছে নিৰ্দিষ্ট নিয়ম অনুসৰি। সৎকাৰ মানে হৈছে পৰিচৰ্যা, আলপৈচান শুশ্ৰূষা। নিমগ্ন মানে হৈছে ব্ৰতী হোৱা, মনোযোগ দিয়া। কৃতজ্ঞ মানে হৈছে আনে কৰা উপকাৰৰ বাবে তেওঁৰ ওচৰত ঋণী হোৱা। প্ৰভুভক্ত গৰাকীৰ প্ৰতি ভক্ত হোৱা, প্ৰভুভক্ত। কৃতঘ্ন মানে হৈছে অকৃতজ্ঞ, অশলাগী। ন্যায়পৰায়ণ মানে হৈছে অন্যায়ৰ পৰা বিৰত থকা। উদাসীন মানে হৈছে সংসাৰৰ সুখ ইচ্ছা নকৰা। সহানুভূতিশীল মানে হৈছে মৰমীয়াল, দৰদী। আৰু তিলমাত্ৰ মানে হৈছে ক্ষুদ্ৰ পৰিমাণৰ। এইখিনি আছিলে শব্দ অৰ্থ। এতিয়া দ্বিতীয় প্ৰশ্নটো আহিলে উত্তৰ দিয়া। প্ৰথমটো দিছে ক যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? উত্তৰটো হ'ব যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি হ'ল স্বৰ্ণকাৰিতা, অৰ্থাৎ তেওঁ সোণাৰী আছিল। খ নম্বৰ প্ৰশ্নটো আহিলে সৰ্পই কাৰ শৰীৰত বিষ-বাণ মাৰিছিল? সৰ্পই মহাৰাণীৰ শৰীৰত বিষ-বাণ মাৰিছিল। গ নম্বৰ প্ৰশ্নটো হ'ল বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল? বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল। ঘ নম্বৰ প্ৰশ্নটো আহিলে মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে? মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক তেওঁৰ ৰাজসভাৰ মন্ত্ৰিত্ব প্ৰদান কৰিলে। ঙ নম্বৰ প্ৰশ্নটো হ'ল কাৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? উত্তৰটো হ'ব দৰিদ্ৰ লোকজনে পত্নীৰ ককৰ্থনা সহিব নোৱাৰি ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। তোমালোকে এইখিনি লিখি ল'বা। এতিয়া তিন নম্বৰ প্ৰশ্নটো হ'ল নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাৱটো কোৱা। তোমালোকে এই পাঠটিৰ অন্তৰ্নিহিত ভাৱটো হ'ল যে কৰ্ম আৰু চিন্তা শক্তিৰ দিশৰ পৰা মানুহক জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে অভিহিত কৰা হয়, হয়নে? কিন্তু তথাকথিত বুদ্ধিমান মানুহে নিজ স্বাৰ্থৰ বাবে কৰিব নলগীয়া কাৰ্যত লিপ্ত হ'বও পাৰে, আনকি আনৰ অনিষ্ট কৰিবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু জীৱ-জন্তুৰ ক্ষেত্ৰত এই কথা নাখাতে, কিয়নো পোহনীয়া জীৱ-জন্তুৰ কথা বাদেই
অন্য জীৱ-জন্তুবোৰেও অনাহকত কাকো আক্ৰমণ নকৰে তোমালোকে নিশ্চয় দেখিছা এতিয়া যেহেতু কুকুৰ এটাই সাধাৰণতে পোহনীয়া কুকুৰ বা অন্য কুকুৰে হওক তেওঁলোকে পটককে নেকামৰে সিহঁতে হয়নে যেতিয়া সিহঁতক কিবা জুকুৱা হয় বা এনেকে সিহঁতক কষ্ট দিয়া হয় বা যদি দুখ পায় তেতিয়া কি হয় এটিক আক্ৰমণ কৰে তোমালোকে এই পাঠটিৰ জৰিয়তে কি হৈছে মানুহৰ স্বাৰ্থান্বেষী চৰিত্ৰ আৰু জীৱ-জন্তুৰ কৃতজ্ঞতাৰ বোধৰ ভাৱটো ইয়াত প্ৰকাশ পাইছে এই পাঠটোৰ জৰিয়তে 5 নম্বৰ প্ৰশ্নটো আহিলে কোনে কাক কৈছিল লিখা কটো হ'ল দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম এই কথাষাৰ মহাৰাজে মহামন্ত্ৰীক কৈছিল 6 নম্বৰ প্ৰশ্নটো আহিলে এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল আজিৰ পৰা এইবোৰ আপোনাৰ এই কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল গ নম্বৰ প্ৰশ্নটো হ'ল আপুনি চিন্তা নকৰিব ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম এই উক্ত বাক্যশাৰী সৰ্পই যজ্ঞদত্তক কৈছিল 6 নম্বৰ প্ৰশ্নটো হ'ল তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা তোমালোকৰ এই সন্ধিৰ বিষয়ে মই এটা বেলেগ ভিডিও প্ৰস্তুত কৰিম তোমালোকে হেতু চাই সম্পূৰ্ণকৈ বুজি লবা এতিয়া ইয়াৰ প্ৰথমটো দিছে মিত্ৰ প্লাস মিত্ৰ যোগ অমিত্ৰ এটো হ'ব স্বৰ সন্ধি স্বৰ্ণালংকাৰ ইয়াৰ ভাঙনিটো এনেকৈ হ'ব স্বৰ্ণ যোগ অলংকাৰ এটো হ'ব স্বৰ সন্ধি ইয়াতে শুদ্ধ শুদ্ধি এটো হ'ব শুদ্ধ যোগ অশুদ্ধি এটো হ'ব স্বৰ সন্ধি আৰু পাছৰটো আহিলে পুৰস্কাৰ ইয়াৰ এটো হ'ব পুৰহ যোগ কাৰ পুৰস্কাৰ এটো হৈছে বিসৰ্গ সন্ধি তাৰ পাছৰটো আহিলে উদ্ধাৰ ইয়াৰ এটো হ'ব উত যোগ ধাৰ উদ্ধাৰ এটো হৈছে ব্যঞ্জন সন্ধি আৰু ঠিক তেনেকে জগন্নাথ এটো হ'ব জগত যোগ নাথ এটো হ'ব ব্যঞ্জন সন্ধি এতিয়া 7 নম্বৰ প্ৰশ্নটো আহিলে শব্দবোৰৰ স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা এতিয়া প্ৰথম তোমালোকক শব্দ দিছে তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাই লবা মই প্ৰশ্নটো এটো লিখা নাই তোমালোকক হে শব্দখিনি তোমালোকৰ স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এনেদৰে তিনিটা ভাগত ভাগ কৰি হে শব্দখিনি লিখিবলৈ দিছে এতিয়া ইয়াত মই অকল উত্তৰখিনি লিখি দিলো ইয়াত প্ৰথম স্বৰ সন্ধিৰ ভিতৰত থাকিব জনৈক প্ৰত্যুত্তৰ দেৱেশ্বৰ প্ৰত্যেক গংগুৰ্মী লোকাচাৰ এইকেইটা হৈছে স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি থাকিব উদ্গতি সংস্কৃত উল্লাস এইকেইটা ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি হ'ব দুৰ্নীতি নিস্বাৰ্থ তপোবন এইকেইটা হৈছে বিসৰ্গ সন্ধি এতিয়া 8 নম্বৰ প্ৰশ্নটো আহিলে পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে এনে ধৰণৰ সু উপসৰ্গযুক্ত 5টা শব্দ লিখি উলিওৱা ইয়াতে এনে ধৰণৰ 5টা শব্দ হ'ব সুনাম সুপ্ৰভাত সুফল সুবাস সুখ্যাতি এইকেইটা হ'ব সু উপসৰ্গ লগা 5টা শব্দ 9 নম্বৰ প্ৰশ্নটো আহিলে তলত দিয়া শব্দবোৰৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা ক্ষুদ্ৰাৰ্থবোধক ৰূপ বুলি কওঁতে তাৰ মানে সেই শব্দটোৰ একেবাৰে মানে ক্ষুদ্ৰ তাৰ মানে একেবাৰে সৰু মানে একেবাৰে সহজ অৰ্থ বুজি পাইছানে এতিয়া ইয়াত তোমালোকৰ কণ মণি পুস্তক কথা পত্ৰ এইকেইটা শব্দ দিয়া আছে
ইয়াৰ কণ মানে হ'ব কণিকা, একেবাৰে ক্ষুদ্ৰ কণা, সৰু সৰু টোপাল। আৰু মণি হ'লে মানে ক্ষুদ্ৰ মণি, সৰু সৰু পাথৰ। পুস্তক হ'লে মানে হ'ল পুস্তিকা, কিতাপ। কথা মানে হ'ব আলাপ, বাৰ্তালাপ, কথিকা। পত্ৰ মানে হৈছে সৰু পুথি, চিঠি, এনেধৰণৰ। লতা মানে হৈছে লতিকা, সৰু লতা, বগোৱা গছ। এইখিনি আছিলে ইয়াৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপ। এতিয়া 10 নম্বৰ প্ৰশ্নটো হ'ব ছবি চাই প্ৰশ্নৰ উত্তৰ দিয়া। এই ছবিখিনি চাই তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছে। এই তলৰ 5টা প্ৰশ্ন দিছে। প্ৰথম প্ৰশ্নটো হ'ল ছবিকেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা। এতিয়া কাহিনীটো কি হ'ব? দুজন বন্ধুৱে এদিন হাবিৰ ফাললৈ ফুৰিবলৈ গৈছিল। তেনেতে এটা ভালুক আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। এজন বন্ধুৱে আনজনক এৰি আত্মৰক্ষা কৰিবলৈ গছৰ ওপৰত উঠিল। ইজনে উপায় নাপাই মৰা মানুহৰ ভাও জুৰি পৰি থাকিল আৰু ভালুকটোৱে তেওঁক শুঙি গুচি গ'ল। এইটো হৈছে এই ছবিখনৰ কাহিনীটো থুলমূলকৈ। 6 নম্বৰ প্ৰশ্নটো আহিলে দুজন বন্ধুৰ এজনে ভালুক দেখি ক'ত উঠিল? দুজন বন্ধুৰ এজনে ভালুক দেখি গছৰ ওপৰত উঠিলগৈ। গ নম্বৰ প্ৰশ্নটো হ'ল আনজন বন্ধুৱে কি কৰিলে? আনজন বন্ধুৱে মৰা মানুহৰ ভাও জুৰি পৰি থাকিল। ঘ নম্বৰ প্ৰশ্নটো হ'ল ভালুকটোৱে ওচৰ চাপি আহি কি কৰিলে? উত্তৰটো হ'ব ভালুকটোৱে ওচৰ চাপি আহি মৰা মানুহৰ ভাও জুৰি থকাজনক শুঙি আঁতৰি গ'ল। 19 নম্বৰ প্ৰশ্নটো হ'ল শেষত বন্ধু দুজনে কি কথা পাতিলে? ইয়াৰ উত্তৰটো হ'ব বন্ধুৰ কথা নাভাবি আত্মৰক্ষা কৰিবলৈ গছত উঠা বন্ধুজনে নামি আহি আনজনক সুধিলে যে ভালুকটোৱে তেওঁৰ কাণে কাণে কি ক'লে? ইজন বন্ধুৱে ক'লে যে ভালুকটোৱে কৈ গ'ল যে বিপদত সহায় কৰা জনহে আচল বন্ধু। এইখিনি আছিলে এই ছবিখনৰ প্ৰশ্ন উত্তৰ। 12 নম্বৰ প্ৰশ্নটো আহিলে তলৰ কথাখিনি নাটকীয় সংলাপত লিখা। ইয়াত এই কথাখিনি মহাৰাজে তেওঁৰ জীয়ৰী ৰাজকন্যা মণিমালাক বুজাইছে যে ফুলবোৰ প্ৰকৃতিৰ অনুপম সৃষ্টি। সেইবোৰ ছিঙিলে মৰহি যায়, কিন্তু গছত সেই ফুলবোৰ সজীৱ হৈ থাকে। নিজৰ খোপা সজাবলৈ বা গোন্ধ ল'বলৈ যধে মধে ছিঙিব নালাগে। এই কথাখিনি এটা নাটকীয় সংলাপত লিখিবলৈ কৈছে। উত্তৰটো হ'ব মহাৰাজ আই মণিমালা, প্ৰকৃত শুৱনি কৰে কুসুমে, যিদৰে তোমাৰ উপস্থিতিত শুৱনি হৈছে আমাৰ ৰাজকাৰেং। ফুলবোৰ ফুলনিৰ গছতহে সজীৱ আৰু ৰঙীন হৈ থাকে। সেই ফুলবোৰ অকাৰণত ছিঙিলে মৰহি যায়। সেয়ে আই খোপাত গুজিবলৈ আৰু সুবাস ল'বলৈ ফুলবোৰ গছৰ পৰা আজৰি নানিবা। এই কথাখিনি এটা নাটকীয় সংলাপত লিখা হৈছে। এইখিনি এতিয়া 13 নম্বৰ প্ৰশ্নটো আহিলে মিত্ৰামিত্ৰ নাটিকাখনত মহাৰাজৰ ন্যায়পৰায়ণতা প্ৰকাশ পাইছে। লগতে সাধাৰণ প্ৰাণীবোৰৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু মৰম চেনেহো প্ৰকাশিত হৈছে। জীৱ-জন্তুৰ প্ৰতি আমি কিয় দয়া মৰম প্ৰদৰ্শন কৰিব লাগে শিক্ষকৰ সহায়ত আলোচনা চক্ৰ পাতি নিজৰ মতামত দাঙি ধৰা। ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব যে আমাৰ দৰে জীৱ-জন্তুবোৰো প্ৰকৃতিৰ এটা অবিচ্ছেদ্য অংগ, হয়নে? জীৱ-জন্তু নথকা পৃথিৱীখনৰ কথা কল্পনাও কৰিব নোৱাৰি। সিহঁতেই পৃথিৱীখনক বিচিত্ৰ আৰু সুন্দৰ কৰি ৰাখিছে। জীৱৰ পৃথিৱীখন সকলোৰে বসবাসৰ উপযোগী কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিটো প্ৰজাতিৰ ভূমিকা আছে। উদ্ভিদ আৰু প্ৰাণীও পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদ নাথাকিলে যিদৰে প্ৰাণী জীয়াই থাকিব নোৱাৰে, ঠিক সেইদৰে প্ৰাণীয়েও উদ্ভিদৰ বংশবৃদ্ধিত অনবৰতে সহায় কৰে। মানুহৰ দৰে সামান্য প্ৰাণীৰো
কি হয় অনুভূতি আছে হয়নে কৃতজ্ঞতাবোধৰ দৰে সদ্গুণ আছে জ্ঞানেন্দ্ৰিয় আছে সিহঁতেও আনন্দ কৰিব জানে কষ্ট পালে কান্দিবও জানে মানুহৰ দৰে সিহঁতেও নিজৰ জাকৰ আন সদস্যৰ মৃত্যুত শোক পায় সেয়েহে সিহঁতৰ প্ৰতি আমি দয়াপৰায়ণ হ'ব লাগে তাৰমানে জীৱ-জন্তুবোৰৰো কি হয় সিহঁতৰো অনুভূতি আছে হয়নে কৃতজ্ঞতাবোধৰ দৰে সদ্গুণ আছে এটা কুকুৰ এটাই যদি এটা পোহনীয়া কুকুৰ বহুত বেছি মৰম কৰিলে কি হয় সেই কুকুৰটোৱে কেতিয়াবা কি হয় বিপদত পৰিলে সেই গৰাকীজনকো সহায় কৰে হয়নে সেইটো কাৰণে কৈছে যে জীৱ-জন্তুৰে কি হয় কৃতজ্ঞতাবোধৰ দৰে সদ্গুণ আছে জ্ঞানেন্দ্ৰিয় আছে সিহঁতেও মানে বুজি পায় হয়নে আনন্দ কৰিব পাৰে কান্দিব জানে সিহঁতৰো আবেগ অনুভূতি আছে সেইটো কাৰণে কি হয় সেই জীৱ-জন্তুবোৰক আমি মৰম কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকল এই পাঠটোৰ আজি প্ৰশ্নোত্তৰ খিনি ইমানেই আছিল তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেন্ট কৰি জনাবা আৰু তোমালোকে যদি নতুনকৈ ভিডিঅ'টো চাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন নতুন ভিডিঅ'সমূহ পাই থাকা ধন্যবাদ